শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য। শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য এই বিষয়টো কেইটামান ভাগত ভাগ কৰি আলোচনা কৰা হৈছে। ইতিমধ্যে দুটা ভাগৰ বিষয়ে আলোচনা কৰা হৈছে। সেয়ে আলোচনা কৰি অহা ভাগকেইটাৰ বিষয়ে আলোচনা নকৰি তৃতীয় ভাগত চৰিত পুথিৰ সম্পৰ্কে আলোচনা কৰা হ'ব। আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকৰ সহায়ক হ'ব। চৰিত তোলা প্ৰথাৰ জন্ম ক'ত হৈছিল? চৰিত তোলা প্ৰথাৰ জন্ম সত্ৰসমূহত হৈছিল। চৰিত পুথিৰ উদ্ভৱ আৰু বিকাশ কেতিয়া হয়? খ্ৰীষ্টীয় সপ্তদশ শতিকাত হয়। চৰিত পুথিৰ ঐতিহ্য কেতিয়াৰ? চৰিত পুথিৰ ঐতিহ্য যথেষ্ট প্ৰাচীন। চৰিত পুথিবোৰ কিহৰ সংমিশ্ৰণত সৃষ্টি হৈছে? চৰিত পুথিবোৰ কবিত্ব, অতিৰঞ্জন, অলৌকিকত্ব, জীৱনভিত্তিক তথ্য আৰু ঘটনা, ধৰ্মীয় আলোচনাৰ সংমিশ্ৰণত সৃষ্টি হৈছে। চৰিত পুথিবোৰে নায়কসকলৰ কি দিশৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে? চৰিত পুথিবোৰে নায়কসকলৰ অসাধাৰণ আৰু উজ্জ্বল দিশবোৰৰ ওপৰতহে দৃষ্টি নিক্ষেপ কৰে। নায়কৰ দুৰ্বল দিশ থাকিলেও তাক উপেক্ষা কৰা হৈছে। চৰিত পুথিক প্ৰকৃত জীৱনী সাহিত্য ক'ব পাৰিনে? চৰিত পুথিক প্ৰকৃত জীৱনী সাহিত্য ক'ব নোৱাৰি। কাৰণ এই সাহিত্যত গুৰুসকলৰ মহিমা প্ৰকাশ কৰিবলৈ গুৰুসকলৰ চৰিত্ৰত ঠায়ে ঠায়ে অলৌকিক ঘটনা আৰু ঐশ্বৰিক কাৰ্যকলাপ আৰোপ কৰিছে। চৰিত পুথিৰ উদ্ভৱ কেনেদৰে হৈছিল? ভক্তসকলৰ মাজত গুৰুসকলৰ জীৱনী, ধৰ্মীয় কাৰ্যকলাপ ভকতীয়া ৰীতি বা সাধু ভাষাত গুৰুসকলৰ জীৱন কাহিনী বিভিন্ন সত্ৰ আদিত চৰ্চা হ'বলৈ ধৰে। এইদৰে চৰিত পুথিৰ উদ্ভৱ হৈছিল। চৰিত তোলা প্ৰথাৰ প্ৰথম প্ৰৱৰ্তক কোন? গুৰুচৰিতৰ মতে মাধৱদেৱে প্ৰথমে চৰিত তোলা প্ৰথাৰ প্ৰৱৰ্তন কৰে। তেওঁৱেই চৰিত তোলা প্ৰথাৰ প্ৰথম বক্তা। চৰিত তোলা প্ৰথা অসমীয়া বৈষ্ণৱ মহন্তসকলৰ মৌলিক সৃষ্টি হয়নে? চৰিত তোলা প্ৰথা অসমীয়া বৈষ্ণৱ মহন্তসকলৰ মৌলিক সৃষ্টি নহয়। অসমত চৰিত তোলা প্ৰথা সৃষ্টি হোৱা বহু আগৰে পৰা বৌদ্ধ আৰু জৈন ধৰ্মত গুৰুৰ জীৱন কাহিনী চৰ্চাৰ প্ৰথা পৰিলক্ষিত হোৱা দেখা যায়। ৰচনাৰ ধৰণ অনুসৰি চৰিত পুথি কেই প্ৰকাৰৰ? ৰচনাৰ ধৰণ অনুসৰি চৰিত পুথি দুই প্ৰকাৰৰ। সেয়া হ'ল পদ্যচৰিত আৰু গদ্যচৰিত। গদ্যত ৰচিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ দ্বাৰা সম্পাদিত চৰিত পুথিখনৰ নাম কি? কথা গুৰুচৰিত। কথা গুৰুচৰিত পুথিখনৰ দ্বিতীয়বাৰ সম্পাদনা কোনে কৰে? কথা গুৰুচৰিত পুথিখনৰ দ্বিতীয়বাৰ সম্পাদনা কৰে মহেশ্বৰ নেওগে। মহেশ্বৰ নেওগে কথা গুৰুচৰিতৰ নতুনকৈ সম্পাদনা কৰি পুথিখনৰ নাম কি দিছিল? গুৰুচৰিত কথা। কথা গুৰুচৰিত পুথিখন ক'ৰ পৰা উদ্ধাৰ কৰা হৈছে? কথা গুৰুচৰিত পুথিখন বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ চৰতোভোজ মিশ্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে। চৰিত পুথিবোৰ বৈষ্ণৱ সমাজত কি গ্ৰন্থৰূপে পৰিগণিত হৈছিল? চৰিত পুথিবোৰ বৈষ্ণৱ সমাজত ধৰ্মীয় গ্ৰন্থৰূপে পৰিগণিত হৈছিল। চৰিত পুথিৰ সৰহভাগেই কিহত ৰচনা কৰা? চৰিত পুথিৰ সৰহভাগেই পদ্যত ৰচনা কৰা। গদ্যত ৰচিত চৰিত পুথি কিমান শতিকাৰ পৰা পোৱা যায়? গদ্যত ৰচিত চৰিত পুথি অষ্টাদশ শতিকামানৰ পৰা পোৱা যায়। চৰিত পুথিসমূহ কিহৰ পৰিপূৰক? চৰিত পুথিসমূহ বুৰঞ্জীৰ পৰিপূৰক। অসমৰ সামাজিক বুৰঞ্জী লিখিবলৈ কিহৰ অধ্যয়ন নিতান্ত অপৰিহাৰ্য? অসমৰ সামাজিক বুৰঞ্জী লিখিবলৈ চৰিত পুথিসমূহৰ অধ্যয়ন নিতান্ত অপৰিহাৰ্য। ৰামচৰণ ঠাকুৰ কাৰ ভাগিনীয়েক? ৰামচৰণ ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক। ৰামচৰণ ঠাকুৰ কাৰ পুতেক আছিল? ৰামচৰণ ঠাকুৰ শুকুৰা কুচিয়া ৰামদাস কায়স্থৰ পুতেক। ৰামচৰণ ঠাকুৰে ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰে? ৰামচৰণ ঠাকুৰে সৰুৰে পৰা মাধৱদেৱৰ লগত থাকি ডাঙৰ দীঘল হয় আৰু শিক্ষা লাভ কৰে। কাৰ আদেশ মৰ্মে ৰামচৰণ ঠাকুৰে বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা মহাপুৰুষৰ কীৰ্তনৰ বিভিন্ন খণ্ড সংগ্ৰহ কৰি একেলগ কৰি থয়? মাধৱদেৱৰ আদেশ মৰ্মে ৰামচৰণ ঠাকুৰে বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা মহাপুৰুষৰ কীৰ্তন বিভিন্ন খণ্ডত সংগ্ৰহ কৰি একেলগ কৰি থয়। শংকৰ চৰিতৰ ৰচক কোন? শংকৰ চৰিতৰ ৰচক ৰামচৰণ ঠাকুৰ।
শংকৰ চৰিতত বহুতো অলৌকিক কথা থাকিলেও কাৰ জীৱনৰ বিশদ বিৱৰণ পোৱা যায়? শংকৰ চৰিতত বহুতো অলৌকিক কথা থাকিলেও শংকৰদেৱৰ জীৱনৰ সকলো কথা বিশদ বিৱৰণ পোৱা যায়। ভক্তিৰত্ন কোনে ৰচনা কৰে? ৰামচৰণ ঠাকুৰে। ভূষণ দিছ কাৰ নাতি? শংকৰদেৱ পাটবাউসীত থাকোঁতে চক্ৰপাণি নামে এজন ব্ৰাহ্মণে শৰণ লৈছিল। সেই চক্ৰপাণি ব্ৰাহ্মণৰ নাতি হৈছে ভূষণ দিছ। ভূষণ দিছে শংকৰ চৰিত কেতিয়া ৰচনা কৰে? পুৰুষোত্তম ঠাকুৰৰ মৃত্যুৰ পিছত চতুৰ্ভুজে তামৰঙা বিলৰ পাৰত বিষ্ণুপুৰ সত্ৰ স্থাপন কৰা সময়ত ৰচনা কৰে। পুৰুষোত্তম ঠাকুৰৰ মৃত্যু হৈছিল খ্ৰীষ্টীয় ১৬১৮ অব্দত আৰু ১৬৩৫ খ্ৰীষ্টাব্দত মুছলমানে বিষ্ণুপুৰ সত্ৰ ধ্বংস কৰে। গতিকে তাৰ অলপ আগতে অৰ্থাৎ খ্ৰীষ্টীয় ১৬৩০ অব্দমানত ভূষণ দিজে শংকৰ চৰিত সম্পূৰ্ণ কৰে। ভূষণ দিজে শংকৰ চৰিতৰ উপাদান ক'ৰ পৰা সংগ্ৰহ কৰে? ভূষণ দিজে শংকৰ চৰিতৰ উপাদান শংকৰদেৱৰ নাতি দুগৰাকী আৰু নাৰায়ণ ঠাকুৰ আদি সেই সময়ৰ সন্তসকলৰ পৰা সংগ্ৰহ কৰে। ভূষণ দিজৰ শংকৰ চৰিতত ৰচনাৰীতিৰ বিৱৰণ কেনেকুৱা? পুথিখনত অলৌকিক বিৱৰণ নাই, লিখকৰ তথ্যনিষ্ঠাৰ পৰিচয় পোৱা যায়, কিন্তু বিৱৰণ চুটি বা চমু। ভূষণ দিজে ৰচনা কৰা অংকীয়া নাট দুখনৰ নাম কি? অজামিল উপাখ্যান আৰু হেমন্ত হৰণ। দৈতাৰী ঠাকুৰ কোন? ৰামচৰণ ঠাকুৰৰ পুতেক। দৈতাৰী ঠাকুৰে কি ৰচনা কৰে? শংকৰদেৱ মাধৱদেৱ চৰিত আৰু দুখন নাট নিসিংহ যাত্ৰা আৰু হেমন্ত হৰণ ৰচনা কৰে। দৈতাৰী ঠাকুৰৰ শংকৰদেৱ মাধৱদেৱ চৰিত বা গুৰুচৰিত কাৰ সমসাময়িক হ'ব? ভূষণ দিজৰ সমসাময়িক হ'ব। দৈতাৰী ঠাকুৰে শংকৰদেৱ মাধৱদেৱ চৰিতত কাৰ জীৱনৰ ঘটনা বা কাৰ্যকলাপ বহলাই আলোচনা কৰিছে? দৈতাৰী ঠাকুৰে শংকৰদেৱ মাধৱদেৱ চৰিতত শংকৰদেৱতকৈ মাধৱদেৱৰ জীৱনৰ বিষয়ে বহলাই আলোচনা কৰিছে। দৈতাৰী ঠাকুৰে তেওঁৰ চৰিত পুথিখন কেতিয়া সম্পূৰ্ণ কৰে বুলি ধাৰণা হয়? সপ্তদশ শতিকাৰ চতুৰ্থ-পঞ্চম দশকত সম্পূৰ্ণ কৰে বুলি ধাৰণা হয়। কৃষ্ণ ভাৰতীয়ে কি পুথি ৰচনা কৰে? সন্তনিৰ্ণয় নামে পুথি এখন ৰচনা কৰে। কিহৰ আৰ্হিত কৃষ্ণ ভাৰতীয়ে সন্তনিৰ্ণয় ৰচনা কৰে? ভট্টদেৱৰ নামত ৰচিত সৎ সম্প্ৰদায় কথাৰ আৰ্হিত ৰচনা কৰে। সন্তনিৰ্ণয়ত কিহৰ বিৱৰণ পোৱা যায়? এই পুথিত বৈষ্ণৱ প্ৰচাৰকসকলৰ চমু পৰিচয় পোৱা যায়। সন্তনিৰ্ণয়ত কি সংহতিৰ উল্লেখ পোৱা যায়? ৪ সংহতিৰ উল্লেখ পোৱা যায়। কৃষ্ণাচাৰ্যই কি ৰচনা কৰে? সন্তচৰিত। কৃষ্ণাচাৰ্য সন্তচৰিতত কাৰ বিৱৰণ পোৱা যায়? বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকসকলৰ। কবিচন্দ্ৰই কি ৰচনা কৰে? ভৱিষ্যৎ কথা ৰচনা কৰে। ভৱিষ্যৎ কথাত কিহৰ বিৱৰণ পোৱা যায়? অসমৰ বৈষ্ণৱ গুৰু আৰু সম্প্ৰদায়ৰ বিৱৰণ পোৱা যায়। ৰামানন্দ দিজ কোন শতিকাৰ লোক? সপ্তদশ শতিকাৰ শেষাৰ্ধৰ লোক। ৰামানন্দ দিজৰ পিতৃৰ নাম কি? ৰামানন্দ দিজৰ পিতৃ শ্ৰীৰাম আতা ভৱানীপুৰীয়া গোপাল আতাৰ শিষ্য আহতগুৰি সত্ৰৰ আদিজনা গুৰু। ৰমানন্দই কি ৰচনা কৰে? গুৰুচৰিত। ৰমানন্দৰ গুৰুচৰিতত কাৰ জীৱনৰ সম্পৰ্কে আলোচনা কৰা হৈছে? শংকৰদেৱৰ জীৱনী আৰু ঘটনাৱলী প্ৰধানকৈ আৰু প্ৰাসংগিকভাৱে মাধৱদেৱ আৰু গোপাল আতাৰ জীৱনীও বৰ্ণনা কৰিছে আৰু মহাপুৰুষৰ তিৰোধানৰ লগে লগে চৰিত্ৰৰো সামৰণি পৰিছে। ৰামানন্দ গুৰুচৰিতৰ বিৱৰণ কাৰ বিৱৰণৰ পৰা ঠায়ে ঠায়ে ফালৰি কাটি গৈছে? দৈতাৰী ঠাকুৰ আৰু ভূষণ দিজৰ বিৱৰণৰ পৰা ফালৰি কাটি গৈছে। ৰামানন্দই ক'ৰ পৰা মহাপুৰুষকেইজনাৰ জীৱন-বৃত্তৰ সমলাহৰণ কৰিছিল? তেখেতৰ পিতৃ শ্ৰীৰাম আতাৰ মুখৰ পৰা সমলাহৰণ কৰিছিল। ৰামানন্দই কাক ভগৱানৰ অৱতাৰী পুৰুষৰূপে চিত্ৰিত কৰিছে? ৰামচৰণ ঠাকুৰৰ দৰে আদি গুৰুকেইজনক ভগৱানৰ অৱতাৰী পুৰুষৰূপে চিত্ৰিত কৰিছে। ৰামানন্দক চৰিত পুথি ৰচনাত কোনে অনুপ্ৰেৰণা যোগাইছিল? ৰামানন্দক চৰিত পুথি ৰচনাত আতন বৰগোহাঁইয়ে অনুপ্ৰেৰণা যোগাইছিল। ৰামানন্দই শংকৰদেৱৰ উপৰিও কাৰ জীৱনচৰিত ৰচনা কৰে? ভৱানীপুৰীয়া গোপাল আতাৰ জীৱনচৰিত ৰচনা কৰে। ৰামানন্দই চৰিত পুথিৰ উপৰিও আৰু কি ৰচনা কৰে? বৰগীতৰ আৰ্হিত ভালেখিনি গীত ৰচনা কৰে।
ৰামৰায় কাৰ শিষ্য আছিল? দামোদৰদেৱৰ অন্যতম প্ৰধান শিষ্য লোণ সত্ৰৰ প্ৰতিষ্ঠাপক অৰ্জুনদেৱৰ শিষ্য আছিল। ৰামৰায়ে কি ৰচনা কৰিছিল? গুৰুলীলা বা সন্ত জখামৃত ৰচনা কৰিছিল। কাৰ ৰাজত্বকালত ৰামৰায়ে সন্ত জখামৃত ৰচনা কৰে? কোচ ৰজা চন্দ্ৰনাৰায়ণৰ দিনত সন্ত জখামৃত ৰচনা কৰে। ৰামৰায় গুৰুলীলাত কাৰ জন্মৰ পৰা কাৰ মৃত্যুলৈকে সকলো বিৱৰণ পোৱা যায়। ৰামৰায়ৰ গুৰুলীলাত দামোদৰদেৱৰ জন্মৰ পৰা ভট্টদেৱৰ মৃত্যুলৈকে সকলো বিৱৰণ পোৱা যায়। দামোদৰদেৱৰ জীৱনৰ ঘটনাৱলী বৰ্ণনা কৰা চৰিত কেইখনৰ ভিতৰত কোনখন চৰিতক প্ৰাচীনতম বুলি ক'ব পাৰি? ৰামৰায় গুৰুলীলাক প্ৰাচীনতম বুলি ক'ব পাৰি। ৰামৰায় চৰিতৰ পৰা মহাপুৰুষীয়া পন্থৰ লগত কি পন্থৰ কি বিষয়ৰ প্ৰভেদ সেই কথা বুজিব পাৰি। ৰামৰায় চৰিতৰ পৰা মহাপুৰুষীয়া পন্থৰ লগত দামোদৰী পন্থৰ কি বিষয়ত প্ৰভেদ সেই কথা বুজিব পাৰি। বৈকুণ্ঠনাথ দ্বিজ কোন শতিকাৰ চৰিতকাৰ? বৈকুণ্ঠনাথ দ্বিজ পঞ্চদশ শতিকাৰ প্ৰথমাৰ্ধৰ চৰিতকাৰ। বৈকুণ্ঠনাথ দ্বিজৰ চৰিতপুথিখনৰ নাম কি? সন্তমালা। বৈকুণ্ঠনাথ দ্বিজে তেখেতৰ চৰিতপুথিত কাৰ জীৱনৰ বিৱৰণ দিছে? মহাপুৰুষ দুজনাৰ পৰা আৰম্ভ কৰি পুৰুষোত্তম চতুৰ্ভুজলৈকে জীৱন-বৃত্তৰ চমু অথচ নিৰ্ভৰশীল বিৱৰণ দিছে। বৈকুণ্ঠনাথ দ্বিজৰ চৰিতখন কিহত ৰচিত? পদত ৰচিত। বৈকুণ্ঠনাথ দ্বিজে কাৰ নিৰ্দেশমৰ্মে সন্তমালা ৰচনা কৰে? পুৰুষোত্তম ঠাকুৰৰ নিৰ্দেশমৰ্মে সন্তমালা ৰচনা কৰে। বৈকুণ্ঠনাথ দ্বিজৰ চৰিতপুথিখন কেতিয়া ৰচিত? এই পুথিখন ১৬৫০ খ্ৰীষ্টাব্দৰ অলপ পাছত ৰচিত। বৈকুণ্ঠনাথ দ্বিজৰ চৰিতপুথিত সংহতিৰ প্ৰধান সত্ৰকেইখনৰ উল্লেখ আছে। বৈকুণ্ঠনাথ দ্বিজৰ চৰিতপুথিত পুৰুষ সংহতিৰ প্ৰধান সত্ৰকেইখনৰ উল্লেখ আছে। ৰমানন্দ গুৰু কোন আছিল? উজনিত বৈষ্ণৱ ধৰ্ম সঞ্চালনীভাৱে প্ৰচাৰ কৰা প্ৰসিদ্ধ বংশীগোপালদেৱৰ শিষ্য আছিল। বংশীগোপাল চৰিত কোনে ৰচনা কৰে? ৰমানন্দই ৰচনা কৰে। ৰমানন্দই বংশীগোপাল চৰিত কেতিয়া ৰচনা কৰিছিল? খ্ৰীষ্টীয় ১৬৬০ মানত ৰচনা কৰিছিল। ৰমানন্দই তেখেতৰ চৰিতপুথিত বংশীগোপালদেৱে ক'ত ক'ত সত্ৰ স্থাপন কৰিছিল বুলি উল্লেখ কৰিছে? উজনি আৰু মধ্য অসমত সত্ৰ স্থাপন কৰিছিল আৰু শেষত কুৰুৱাবাহী সত্ৰ কেনেকৈ প্ৰৱৰ্তন কৰিছিল তাৰ বহল বিৱৰণ পোৱা যায়। ৰমানন্দৰ চৰিতপুথিত ক'ৰ পৰা ক'ৰলৈকে সত্ৰ স্থাপনৰ সমস্ত বিৱৰণ পোৱা যায়। বংশীগোপাল দেৱৰ পৰা নিৰঞ্জন দেৱলৈকে অৰ্থাৎ আউনীআটী সত্ৰ স্থাপনলৈকে সমস্ত বিৱৰণ পোৱা যায়। ৰমাকান্ত কোন শতিকাৰ চৰিতকাৰ? সপ্তদশ শতিকাৰ শেষৰ চৰিতকাৰ। ৰমাকান্তৰ ৰচিত চৰিতপুথিৰ নাম কি? বনমালীদেৱ চৰিত। গোবিন্দ চৰিত কোনে ৰচনা কৰে? সপ্তদশ শতিকাৰ শেষভাগৰ চৰিতকাৰ ভৱানন্দ দ্বিজে ৰচনা কৰে। বিদ্যানন্দ দ্বিজৰ চৰিতপুথিখনৰ নাম কি? ঠাকুৰ চৰিত। বিদ্যানন্দ কোন শতিকাৰ চৰিতকাৰ? সপ্তদশ শতিকাৰ শেষভাগৰ চৰিতকাৰ। ভৱানন্দয়ে তেখেতৰ চৰিতপুথিত কাৰ কথা বৰ্ণনা কৰিছে? খটৰা সত্ৰৰ লেচাকণীয়া গোবিন্দ আঁতৈৰ কথা বৰ্ণনা কৰিছে। বিদ্যানন্দৰ চৰিতত কিহৰ বিৱৰণ পোৱা যায়? মহাপুৰুষৰ নাতি চতুৰ্ভুজ আৰু পুৰুষোত্তম ঠাকুৰৰ জীৱনী আৰু কাৰ্যাৱলীৰ উপৰিও বৰদোৱা সত্ৰৰ পুনৰ্নিৰ্মাণ, আই কনকলতাৰ ভূমিকা, ১২জনীয়া সত্ৰ প্ৰতিষ্ঠাসকলৰ পৰিচয় আদি ভালেখিনি বিৱৰণ পোৱা যায়। পুৰুষ সংহতিৰ উৎপত্তি আৰু বিকাশৰ ইতিহাসৰ কাৰণে কোনখন চৰিতপুথি অধ্যয়ন অপৰিহাৰ্য? পুৰুষ সংহতিৰ উৎপত্তি আৰু বিকাশৰ ইতিহাসৰ কাৰণে বিদ্যানন্দ ওজাৰ ঠাকুৰচৰিত পুথিৰ অধ্যয়ন অপৰিহাৰ্য। বৰদোৱা চৰিতৰ ৰচক কোন? নীলকণ্ঠ দাস। নীলকণ্ঠ কোন শতিকাৰ চৰিতকাৰ? অষ্টাদশ শতিকাৰ চৰিতকাৰ। অষ্টাদশ শতিকাত ৰচিত দামোদৰ চৰিত পুথিখনৰ ৰচক কোন? কৃষ্ণ মিশ্ৰ। জয়নাৰায়ণৰ ৰচিত চৰিতপুথি দুখনৰ নাম কি? জয়নাৰায়ণৰ ৰচিত চৰিতপুথি দুখনৰ নাম হ'ল লক্ষ্মীপতি চৰিত আৰু ৰামগোপাল চৰিত। কেশৱদেৱ চৰিতৰ ৰচক কোন? অম্বৰীশ।
অম্বৰীশ কোন শতিকাৰ চৰিতকাৰ? অষ্টাদশ শতিকাৰ চৰিতকাৰ। অষ্টাদশ শতিকাৰ চৰিতকাৰ ভদ্ৰচাৰু দাসৰ চৰিত পুথিখনৰ নাম কি? অনন্তৰায় চৰিত। শিয়াল গোসাঁই চৰিতৰ ৰচক কোন? কবিৰাজ কবি। এটকা মহন্ত ঝুনা নামৰ চৰিত পুথিৰ ৰচক কোন? বিভু নাথ। সন্ত মুক্তাৱলী কাৰ ৰচনা? ৰমানাথ মহন্তৰ ৰচনা। ৰমানাথ মহন্ত কোন শতিকাৰ চৰিতকাৰ? অষ্টাদশ শতিকাৰ চৰিতকাৰ। আমাৰ এই ভিডিঅ'টি ভাল লাগিছে যদি ভিডিঅ'টি লাইক কৰিব, কেনে লাগিছে কমেণ্ট কৰি জনাব, আনলৈ শ্বেয়াৰ কৰিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।